এতিয়া অসম আৰক্ষীৰ জালত পৰিছে জাকে জাকে বাংলাদেশী গুৱাহাটীৰ মাছমজিয়াতে আৰক্ষীয়ে আটক কৰিলে সন্দেহজনক বাংলাদেশীক ২৬ এপ্ৰিলৰ পৰা গুজৰাট আৰু ৰাজস্থানকে ধৰি ৰাজ্যই অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা অভিযানে দেৰিকৈ হলেও স্পৰ্শ কৰিছে অসমক গুৱাহাটীৰ লগতে মৰিগাঁও নুমলীগড় মেৰাপানী আৰু শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা আৰক্ষীয়ে আটক কৰিছে বহু অবৈধ বাংলাদেশীক মৰিগাঁও জিলাৰ জাগিৰোড ধৰমতুল আৰু মায়ঙকে ধৰি জিলাখনৰ চুকে কোণে চলোৱা অভিযানত জালত পৰিছে ৯ জন সন্দেহজনক বাংলাদেশী আনফালে নুমলীগড় তেল শোধনাগাৰৰ অধীনৰ বহু কোম্পানীত কাম কৰি থকা শ্ৰমিকৰ মাজৰ পৰা বাছি আৰক্ষীয়ে আটক কৰিলে ২২ জন সন্দেহজনক নাগৰিকক আটক কৰা সন্দেহজনক নাগৰিকক জেৰা চলোৱা হৈছে গোলাঘাট আৰক্ষীৰ অধীক্ষকৰ কাৰ্যালয়ত গোলাঘাটৰে মেৰাপানীৰ পৰা আৰক্ষীয়ে আটক কৰিছে ৬ জন সন্দেহজনক বাংলাদেশীক নিউজ ডেস্ক ৰিপৰ্ট 360 ইনচাইড